হে বন্ধুসকল সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল যিসকলে নতুনকৈ ঘৰৰ নাম দিছিলে বা জিঅ' টেগিং হৈ গ'ল, কিছুদিন আগতে যিটো জিঅ' টেগিং হৈ গ'ল সেইটো পুৰাপুৰি লিষ্ট ওলাইছে। এই লিষ্টটো ক'ত পাব, কেনেকৈ পাব, ক'ৰ পৰা ডাউনলোড কৰিব, আজিৰ এই ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ দেখিব লাগিব, তেনেহ'লে আপুনি গম পাব কেনেকৈ ডাউনলোড কৰিব, ক'ৰ পৰা ডাউনলোড কৰিব লাগে। আৰু আপোনাৰ নামটো এই নতুন লিষ্ট যিটো ফাইনেল লিষ্ট ওলাইছে ঘৰৰ, আপোনাৰ নামটো আছে নে নাই। এই ফাইনেল লিষ্টত যদি আপোনাৰ ঘৰৰ নামটো থাকে তেনেহ'লে আপুনি ঘৰটো পাব, আৰু যদি ঘৰৰ নাম নাথাকে আপুনি কিন্তু ঘৰৰ নাম নাপায়। গতিকে ভালকৈ মনোযোগ দি এই ভিডিঅ'টো চাব, আপোনাৰ নামটো আছে নে নাই, কেনেকৈ চেক কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব, ক'ৰ পৰা ডাউনলোড কৰিব, ক'ত পোৱা যাব এই লিষ্টটো। বলক আমি ভিডিঅ' লৈ কাম কৰিব। এটা আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব। ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ লগে লগে আপোনাৰ লগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। নিচে তলফালে আপুনি স্ক্ৰল কৰিব, ইয়াতে লেখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সূচী, PM আৱাস যোজনা গ্ৰামীণ লিষ্ট। ইয়াতে আপুনি কি কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপুনি অহাৰ লগে লগে আপুনি অলপমান নিচফালে যাব, নিচফালে স্ক্ৰল কৰাৰ লগে লগে আপুনি চাব PM ৰুৰাল লিষ্ট 2025, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, আসামত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা বাওঁফালে এটা খোল খাব, ষ্টেটটো আছে, ইয়াতে আপুনি আসাম চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আপুনি কি কৰিব, আপোনাৰ ইয়াতে যিটো জিলা হয় জিলাটো আপুনি, ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্লক কোনটো হয় ব্লকটো আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ লগে লগে আপুনি পঞ্চায়ত, কোন পঞ্চায়তৰ আণ্ডাৰত হয় পঞ্চায়তটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কোনটো ইয়াৰৰ বাবে লাগে, এইটো ইয়াৰ যেনেকুৱা আছে 2024-25 বা 25-26 যিটো লিষ্ট আছে, নতুন লিষ্ট জিঅ' টেগিঙত কৰিছে তাৰ সেইটো লিষ্ট ওলাব। যদি খোজে তেনেহ'লে ইয়াতে ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ সন্মুখতে দ্য এনচাৰ ইজ, ইয়াতে লিখিব, ইয়াতে এনচাৰটো দি দিব। দি কেনে আপোনাৰ লগে লগে আপোনাৰ যিটো কি আছে লিষ্টটো আপোনাৰ ডাউনলোড হৈ যাব। যিটো লিষ্ট আছে লিষ্টটো এনেকৈ আপোনাৰ ডাউনলোড হ'ব। হোৱাৰ পিছত আপোনাৰ নাম্বাৰটো থাকিব, চিৰিয়েল নাম্বাৰটো থাকিব ইয়াত, তাৰপিছত ৰেফাৰেঞ্চ নাম্বাৰটো থাকিব, ছাবমিটেড কোনো এটা থাকিব, ডিষ্ট্ৰিক্ট থাকিব, ব্লক থাকিব, GP থাকিব, ভিলেজ থাকিব, আৰু হেড অফ দ্য ফেমিলি আপোনাৰ নামটো ইয়াতে আছে নে নাই চিলেক্ট কৰিব পাৰে। আপোনাৰ নামটো ইয়াতে আছে নে নাই ইয়াতে চাব পাৰে। তাৰপিছত আপোনাৰ বয়সটো থাকিব, আপোনাৰ মোবাইল নম্বৰটো থাকিব। আপুনি যদি জব কাৰ্ড দি আপুনি ছাবমিট কৰি থাকে জব কাৰ্ড নাম্বাৰটো শ্ব' কৰিব, আৰু যদি দিয়া নাই তে এনে লেখা থাকিব, আৰু জেণ্ডাৰ কি হয় ফিমেল না মেল সেইটো লেখা থাকিব। এনেকৈ আপোনাৰ নামটো জিঅ' টেগিং ঘৰৰ লিষ্ট, এনেকৈ আপোনাৰ নামটো ঘৰৰ লিষ্টত আছে নে নাই আপুনি চেক কৰিব পাৰে। ভিডিঅ'টো ভাল লাগি থাকিলে প্লিজ লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি যাব।